কুৱেশ্যনটো আহি গ'ল, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰটো দিয়াই আছে, চুকাফা আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। তাৰ পাছৰ কুৱেশ্যনটো আছে, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ প্ৰহ্লাদ চৰিত্ৰ হৈছে অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। তাৰ পাছত 4 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ প্ৰথম ক্ষতিসাধন কৰা ভূমিকম্পটো কোন চনত হৈছিল? ইয়াৰ উত্তৰ 1548 চনত। 1548 চনত অসমৰ এটা ডাঙৰ ভূমিকম্প হৈছিল, যিটোৱে অসমক বহু পৰিমাণে ক্ষতিসাধন কৰাইছিল। ইয়াত 5 নম্বৰ প্ৰশ্নটো হৈছে, অসহযোগ আন্দোলন অসমত কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ 1920 চনত। 1920 চনত অসমত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। তাৰ পাছত 6 নম্বৰ কুৱেশ্যনটো হৈছে, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1823 চনত। 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল। পাছৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে, আহোম সাম্ৰাজ্যৰ শেষজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষজন স্বৰ্গদেউ। তাৰ পাছৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে, কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰটো হ'ব 1961 চনত। 1961 চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল। অসমৰ উচ্চ ন্যায়ালয় ক'ত আছে? ইয়াৰ উত্তৰটো হ'ব গুৱাহাটীত। গুৱাহাটীত অসমৰ উচ্চ ন্যায়ালয় আছে। তাৰ পাছত 10 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? ইয়াৰ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি চিনি পাইছিল। তাৰ পাছৰ কুৱেশ্যনটো হৈছে, ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। তাৰ পাছৰ 12 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে নীল নদী। নীল নদী হৈছে পৃথিৱীৰ ভিতৰত দীঘল নদী। তাৰ পাছত 13 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ উপন্যাস সম্ৰাট কোন? ইয়াৰ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ হৈছে অসমৰ উপন্যাস সম্ৰাট। তাৰ পাছত 14 নম্বৰ কুৱেশ্যনটো হৈছে, অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন? ইয়াৰ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ হৈছে অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। তাৰ পাছত 15 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ প্ৰথম আলোচনীখনৰ নাম কি? অৰুণোদয়। অৰুণোদয় হৈছে অসমৰ প্ৰথমখন আলোচনী। তাৰ পাছত 16 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল। তাৰ পাছত 17 নম্বৰ কুৱেশ্যনটো হৈছে, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী কাকতৰ প্ৰথম সম্পাদক। তাৰ পাছৰ 18 নম্বৰ প্ৰশ্নটো হৈছে, বীণ বৰাগী কবিতা পুথিৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিল বীণ বৰাগী কবিতা পুথিৰ ৰচক। মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। তাৰ পাছত 20 নম্বৰ প্ৰশ্নটো হৈছে, ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1861 চনত ফুলগুৰি ধাৱা হৈছিল। তাৰ পাছত 21 নম্বৰ প্ৰশ্নটো হৈছে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মোৰ জীৱন সোৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোৱৰণ। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আজি ইমানেই। নেক্সট কুৱেশ্যনসমূহ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ। যদি আপোনালোক আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছিলে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।